তেওঁৰ যিটো ভাইব সেইটো কিন্তু তেওঁ মেইনটেইন কৰে। তেওঁ সুৰৰ পৰা কেতিয়াও বিচাৰি নাযায়, তেওঁ সুৰতে গুচি যায় আৰু সেই সুৰতে জোপাই হৈ আমিও আগুৱাই যাওঁ। গতিকে আৰম্ভ কৰিছোঁ আকৌ এবিধ তেওঁৰ গীত। কুলৰ লগত তাই খেলি থাকে শব্দৰ লগত, তাই গুণগুণাই থাকে কুলৰ লগত, তাই খেলি থাকে শব্দৰ লগত। তাৰ পাছত তাই আকৌ আঁতৰি গুচি যায় লিখন বনাবলৈ। আই যোৱা বাবে বুজোৱা সেই পথটিলে আৰে যোৱা বাবে বুজোৱা চুৱাৰী কৰি
ধন্যবাদ। আজিৰ অনুষ্ঠান মই সামৰিছোঁ। ধন্যবাদ।